এইফালে ওলাই মেলি ৰেডি হ'লোঁ। এতিয়া 10টাই বাজিলে। Hey guys, good morning. আজি ৰাতিপুৱা বিচনাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 6:30 উঠিছোঁহে আৰু আজি আমি যাম ডিব্ৰুগড়লৈ মামাহঁতৰ ঘৰলৈ বুলি। সেইকাৰণে এতিয়া ৰাতিপুৱা উঠিলোঁ আৰু উঠি পেলাই এতিয়া যাওঁ, ব্ৰাছ কৰোঁগৈ, কাম বনবিলাক পটাপট শেষ কৰি লওঁ আৰু আমি 10টামান বজাত ওলাই যাম আৰু সেয়াই। আজি ব্লগটো চাই থাকিব। আশা কৰিছোঁ সম্পূৰ্ণ ব্লগটো আপোনালোকে চাব। ঠিক আছে। এই গাইজ ৰাতিপুৱাৰ পৰা মানে কেমেৰাটো লোৱাই নাই। এতিয়া 9টা বাজিলে আৰু ৰুটি বনাই হৈ গ'ল। মই গা ধোৱাই নাই বাৰু, ৰুটি আৰু ভাজি বনাই ল'লোঁ। তাৰপিছত এতিয়া গাটো ধুই লওঁগৈ, তাৰপিছত গোসাঁই চাকি দিম, তাৰপিছত ওলাম আৰু খাই বৈ ওলাম। ৰুটি বনালোঁ, এয়া চব্জি, সেয়া মনুৱে ৰুটি খালেই, তাই গা পা ধুই হৈ গ'ল বাৰু। এইফালে ওলাই মেলি ৰেডি হ'লোঁ। এতিয়া 10টাই বাজিলে। পটাপট ওলাই ল'লোঁ আৰু অকণমান দেৰিয়ে হৈ গ'ল। মামীয়ে অকণমান সোনকালে মাতিছিলে কাৰণে আমি আজি ঘূৰি আহিম, ঘূৰি অহাকৈ ওলাইছোঁ। সেয়াই তো পটাপট হ'লে আমাৰ মুনু মাইনাও ৰেডি হৈ গ'ল। হাই কৈ দিয়া। হাই। এতিয়া আমি গৈ আছোঁ। এতিয়া ৰাজমাই পাৰ হৈছোঁ আৰু এইফালে মই, এইফালে মা আৰু এইফালে মুনু, এইফালে ভাইটিয়ে গাড়ী চলাইছে। এইফালে মুনু মাইনা। আজি যে বহুত ভিৰ জানেনে, আজি বন্ধ যে, আজি বাথৌ পূজাৰ কাৰণে বন্ধ, সেইকাৰণে আজি ৰাস্তাত বহুত ভিৰ। আৰু লাহে লাহে গৈ আছোঁ। 11:30মান বজাত পামগৈ চাগে। এইফালে 4 লেনৰ ৰাস্তাৰ কাম চলি আছে। বনাই আছে ৰাস্তাটো, কিন্তু বহুত বেছি বেয়া হৈ আছে কাৰণ এতিয়া বনাই আছে যে। এইফালে দম বালি পেলাই থৈ দিয়া আছে আৰু এইডোখৰতে ৰৈ পেলাই আমি ফটো চটো মাৰিলোঁ। ইমান ভাল লাগে এই জেগাডোখৰ, মানে বাহিৰৰ ৰাস্তাৰ নিচিনা লাগে। এইডোখৰত এৰোপ্লেনো পৰিব বুলি কৈছে পিছত, যেতিয়া যুদ্ধ যদি হয় কেতিয়াবা, তেতিয়া এইখিনিতে এৰোপ্লেন পৰিব বুলি কৈছে। মামাৰ ঘৰ আহি পালোহি আৰু বহি আছোঁ। এইফালে মামাহঁতৰ ঘৰ পালোহি, আহি পাই পেলাই চাহ তাহো খালোঁ বাৰু। তাৰপাছত এইফালে পিছফালে আহিছোঁ অকণমান ৰ'দ ল'বলৈ বুলি। আৰু এইফালে চাওকচোন, পিছফালে বাৰীখন ইমান ধুনীয়াকৈ শাক পাচলি ৰুই থৈছে। বিন, কবি, এনেকুৱা বহুত ধুনীয়াকৈ এনেকৈ শাক পাচলিবিলাক ৰুই থৈছে। আপোনালোককো দেখুৱালোঁ, দেখি পেলাই বৰ ভাল লাগিলে দেই। আৰু ৰ'দটো ইমান ধুনীয়াকৈ পৰিছে। তাৰপাছত এইফালে খাবৰ বাবে আমি সকলোবিলাক ডাইনিঙত বহিলোঁ আৰু আপোনালোককো দেখুৱাই দিওঁ বুলি ভাবিছোঁ মামী আজি কি ৰান্ধিছে। বহুত ঢেৰ কিবা কিবি ৰান্ধিলে মানে। এইফালে ভাত, বুট দাইল আৰু পনীৰ, তাৰপাছত মাছৰ জোল, এইফালে দিছে মাংস, তাৰপিছত চালাড আছে, এনেকৈ বহুত কিবা কিবি ৰান্ধিছিলে। তাৰপাছত খাই পেলাই যে বহুত বেছি ভাল লাগিলে, ইমান ধুনীয়াকৈ মামীয়ে ৰান্ধি বাঢ়ি দিছে, সঁচাকৈ বহুত ভাল লাগিলে। এইফালে মুনুৰ কাৰণেও আকৌ, মুনুৱে যিহেতু মাছ মাংস নাখায়, সেইকাৰণে তাইৰ বাবে আকৌ কণী ফ্ৰাই কৰি দিছে, আকৌ পনীৰ বনাইছে, সেই তেনেকৈ। এইফালে মই তেতিয়াহ'লে খাই লওঁ পটাপট। তাৰপাছত খাই বৈ পেলাই অলপ দেৰি বহি মেলি কথা বতৰা পাতি আমি ঘৰলৈ বুলি উভতিলোঁ। আৰু এইফালে মুনুৱে পানী বটল এটা আনিবলৈ, এইডোখৰ আমি খোৱাঙেই পালোহি বাৰু। খোৱাঙৰ ৰঙালাও যোনখন বজাৰ বহে সেইখিনিতে আমি ৰৈ আছোঁ। আৰু এইফালে ঢেৰ মানুহে ৰঙালাও কিনিছে। ইয়াৰ ৰঙালাওবিলাক খাবলৈ বহুত বেছি টেষ্টি হয়, আমি বাৰু নিকিনিলোঁ। আৰু আনফালে বেলি ডুবাৰ সুন্দৰ দৃশ্য উপভোগ কৰি আমি গৈ আছোঁ আৰু আপোনালোককো দেখুৱালোঁ। সঁচাই খুব বেছি ভাল লাগিছে এইখিনি মুহূৰ্ত দেই। সেই গাইজ আহি পালোহি আৰু অহা আধা ঘণ্টামানেই হ'ল বাৰু। আহি পেলাই ড্ৰেছ চেঞ্জ কৰিলোঁ। তাৰপাছতে অলপ দেৰি বহি মেলি এতিয়া চাহ অকণমান বাকি লৈছোঁ, চাহ খাবলৈ লৈছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।